মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টিপ টপ দেখিলে বুলি গাইছে। গতিকে এইটোৱে কৈছো যে গিনিজ ৰেকৰ্ডৰ দিনাখনো টিপ টপটো ষ্টেজত গাইছে। গতিকে টিপ টপটো আমাৰ অসমীয়া এনেকুৱা হৈ গ'ল, বিহু এটা মানে এই জাতীয় সংগীত হৈ গ'ল। মই সেই জাতীয় সংগীতটো কোৱা নাই দেই, মানে জাতীয় সংগীত নিচিনা হল বুলি কৈছো বিহুটো। মানে টিপ টপ দেখিলে হৈ আহো বুলি নকব মাজনী, টিপ টপ দেখিলে জুবিন এতিয়া জুবিনৰ বিষয়ে জুবিনক ভাল পোৱা মানুহ হয়তো বেছি, বেয়া পোৱাও আছে, সেইটো নকওঁ। কিন্তু মানুহ বৰং ভগৱান শ্ৰীকৃষ্ণকো মানুহ বেয়া পোৱা আছে। কিন্তু মই জুবিনক মই এটা বেলেগ ধৰণে ভাবোঁ। এতিয়া কলি যুগ চলি আছেতো, কলকি অৱতাৰ আহিব। সেই কলি যুগৰ শেষ অৱতাৰ সিয়ে নেকি? এই মদো খাব, গানো গাব, ভাঙো খাব, গছতো বগাব, খুটাটো বগাব, কিন্তু তথাপিও জুবিনক বেয়া পোৱা মানুহ দেখিছনে? জুবিন যেনি যায় মানে তাতে ভিৰ। মন গ'লে এই বেমাৰীকো সহায় কৰিব, কোনোবা এটা ক'ৰবাত খেলিবলৈ যাব তাকো পইচা দিব। মানে এটা সি নহয়, মানে মোক দেই, মই তাক ভগৱান বনোৱাই দিয়া নাই। মই তাক এনেকুৱা যেন লাগে যেন মানে এই কলি শেষৰ এটা ভগৱানৰ নিচিনা লাগে। ককাইদেউ আপোনাৰ বিপুল চেতিয়া ফুকন ককাইদেউৰ লগত কিবা এটা খুকুটীয়া এটা ঘটনা হৈছিল, অকণমান এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। বাহিৰলৈ যাওঁ বিপুল চেতিয়া মানে মই গলিব লাগিলে অকণমান আমাৰ মদ পানীটো লাগে, খাওঁ, খাই শেষ হ'ল। বিপুলক কৈছো যোৱাচোন আনকে, দিব জানো কেনেকে জানো ভাষাটো বুজি নাপায়। যিয়ে নহওক তাৰপিছত সি যেনিবা কাগজ এখনত বটল এটা আঁকি এই দোকান এখনত গৈ এনেকে দেখাই দিলেগে। তাৰপৰা সিহঁতি হাঁহি হাঁহি কিবা এটা কৰি নিদো দিলে আৰু জুবিনদায়ো কৈছিলে আম টেঙা তামোল। এটা কথা সেইটো মই সেইটো হয় বাৰু। জুবিনৰ লগতো মই বহুত বছৰ প্ৰগ্ৰেম কৰিলো আৰু মোৰ ধং বিলাক এয়া কেতিয়াবা মই তামোলৰ লগতো মদ খাই দিওঁ, আম টেঙাৰ লগতো মদ খাই দিওঁ। সেইবিলাকে জুবিনে কয়। জুবিনৰ সেই এদিন তাৰ সেই জুবিনৰ 50 বছৰৰ যিটো পাতিছিলে জন্মদিন, তাত কৈছিলে এইটো কথা। সেয়াই আৰু আমিতো তাৰো হৃদয়খন খোলা, মোৰ হৃদয়খন খোলা। মই সেইকাৰণে কৈছো যে তাক এতিয়া মানে কলিকালৰ মানে শেষ অৱতাৰ যেনে লাগে। কেলে সি মানে সৰু নিচিনাকে সি বগাবও ক'ৰবাত, গাবও মেলিব ক'ৰবাত, বোকাটো নাচিবলৈ ক'ব, বা যিয়ে নহওক মানে ল'ৰাও হয় বুঢ়াও হয়, ক'ৰবাত বেমাৰী পালেও সহায় কৰিব, ক'ৰবাত খেলিবলৈ যোৱা মানুহ সহায় কৰিব। তাৰমানে সহায় সেইটো চিষ্টেমটো হেৰি মানে তাৰ হেৰি নাই। আৰু মানে পিন্ধা উৰাত তাৰ কোনো হেৰি নেদেখায়। গতিকে সি এটা মানে হেৰি টাইপ মানে ভগৱানৰ ৰূপ নিচিনাই তাত এটা হেৰি। মোৰ ফালৰ পৰাই কৈছো দেই, আকৌ এই কথাটো কোৱা কাৰণে বহুত আকৌ বেয়াও হ'ব পাৰে। কিন্তু মই সেইকাৰণে কিন্তু এইটোৱে কথা। আৰু কিন্তু এটা কথা, যিমানে যি নকৰিলেও কিন্তু জুবিন জ্বলি যায়, হাজাৰ হাজাৰ মানুহৰ লাইন লাগে। গতিকে সেইটোৱে জুবিন। আৰু খালি আমাৰ দুটাৰ মাজত এটা আন্তৰিকতা আছে। সদায় আমি ৰাস্তাত লগ খালেও কেতিয়াবা সেই লাইট জ্বলাই মোৰ লগত ফূৰ্তি কৰে। কথাটো কৈছো। আহে নাহিলেও ৰাস্তাতে দুটা এইটো এইফালে অহা যোৱা কৰে, আহে কিন্তু আহে। যি নহওক আমাৰ সেইখিনি আন্তৰিকতা দুইটাই চলি আছো আৰু সিমানে কথা। ককাইদেউ যিহেতু আমাৰ মাজত আছে, টিপ টপ গানটো নুশুনাকে কেনেকে থাকো, নহয় নে? থেকালৰ যিখিনি দৰ্শক শ্ৰোতা দৰ্শক চাই আছে, গতিকে আমাক ডিমাণ্ড কৰিবই যে আমি ককাইদেউ আছে টিপ টপটো কিয় শুনা নাই। টিপ টপটো একচুৱেলি মই আচৰিত খালো। সেইটো আচলতে আমাৰ তাহানি গাঁৱৰ বুঢ়া বিলাকে গোৱা গানে বিহু নাম। মই যেতিয়া কক ষ্টুডিঅত গালোগে, এই টিপ টপটো মই এটা দেখিছো মানে আমেৰিকাত অসমীয়া মানুহে বিহু পাতিলেও টিপ টপ গায়। তেতিয়া দেখিছো আৰৱ দেশত পাতিলেও গায়, বা আমাৰ গাঁৱৰ এখন বিয়াতো দেখিছো যে টিপ টপে গায়। জাতীয় বিহু, জাতীয় হেৰি না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টিপ টপ দেখিলে বুলি গাইছে। গতিকে এইটোৱে কৈছো যে গিনিজ ৰেকৰ্ডৰ দিনাখনো টিপ টপটো ষ্টেজত গাইছে। গতিকে টিপ টপটো আমাৰ অসমীয়া এনেকুৱা হৈ গ'ল, বিহু এটা মানে এই জাতীয় সংগীত হৈ গ'ল। মই সেই জাতীয় সংগীতটো কোৱা নাই দেই, মানে জাতীয় সংগীত নিচিনা হল বুলি কৈছো বিহুটো। মানে টিপ টপ দেখিলে হৈ আহো বুলি নকব মাজনী, টিপ টপ দেখিলে হৈ আহো বুলি নকব মাজনী, মাজনী ঐ মোৰেনো পানী পৰা ঘৰ, ঐ হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী, হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী, মাজনী ঐ হবনো পানী লগা জ্বৰ। বিহুটোতো আৰু কোনো আগতে হেৰিত নাছিলে টাউনত,
গতিকে আমাৰ গাঁৱৰ মানুহবিলাকৰ যিটো মনৰ কথা, এহালে বাওঁ বটানিত ঘৰত নাই ৰোৱনী ঐ, নিজে ৰোৱা তোলা কৰো, ঐ নিজে ৰোৱা তোলা কৰো বুলি ডেকা ল'ৰাবিলাক গায়। তাৰপিছত যেতিয়া এটা ডেকা ল'ৰাই মানে গোটেই দিনটো হাল বায়, মহ চৰাই, তেতিয়া আকৌ গধূলি ঘৰলৈ আহিলে মাকে গালি পায়, মতা মৰখীয়া ঐ মৰমৰ দুখীয়া ঐ, এই ৰাতিও নাই বনাই ফুৰো, আয়ে গালি পাৰে ঐ মূৰৰ চুলি চিঙি ঐ, এই মৰিও মই নমৰা হলো। গাঁৱৰ যিটো বাস্তৱ চৰিত্ৰ, এটা খেতিয়ক ল'ৰাৰ দুখ সুখ বা হাল বোৱা ভূঁই ৰোৱা, এইবিলাকে বিহু। বিহুটো বেলেগ। তাৰ পাছত আহিছে বহুত হেৰি কৰিছে, প্ৰেম প্ৰীতিৰ কথা আছে, কিন্তু প্ৰেম প্ৰীতিটো বহুত পাছৰ কথা। কিন্তু বিহু বুলিলে আমাৰ কৃষি ভিত্তিক, এতিয়া কুলিয়ে বিনালে কেতেকীয়ে বিনালে বিহু বিহু লাগিছে গাত, এইবিলাক ধৰি লওক। বা সৰু ছোৱালী কেইজনী মানে যেতিয়া নাচিছে চোতালত, অ ৰবনী তুমি আমাৰ নাচনী, অইনে নাচো বুলিলে ওলাইছ কোপান, এইবোৰ সৰু সৰু ল'ৰা ছোৱালীক বিহু কোৱা এটা হেৰি। গতিকে বিহু নামবিলাক তেনেকুৱা, তাত কোনো গোৱা টিপ বুলি কথা নাই, একদম বাস্তৱ যিটো। সেইকাৰণে বিচাৰো আপুনি গাই থকাটো বিচাৰো, আপুনি বাদ দিম বুলি ক'লে আমাৰ দুখ লাগি যায়। নাই দেখিছে এতিয়া হেৰি নহয়, ভাণ্ডাৰ আপোনাৰ হেৰিত আছে মানে শিকিব লগা হয় নে দিব লগা আজি গাই আছো, এতিয়া মোৰ মাতেই ওলোৱা নাই। ওলাব, এইটো অকমান অসুস্থ আছে কাৰণে বা কষ্ট হৈ আছে এইকেইদিন, কিন্তু আপুনি থাকিব লাগিব। মানে আমাৰ নৱ প্ৰজন্মক বহুতখিনি দিব লগা আছে, নহলে বিহু বুলি ক'লে এতিয়া সেই আধুনিক বিহু গীত খিনি শুনিয়ে বিহু বুলি ভাবে। আগৰ বস্তু খিনি যদি আপোনালোকে নিদিয়ে আমি নাই এইটোতো দিয়ে আছো, কৰি আছো বাৰু। আৰু বিহু বুলি ক'লে আপোনাৰ নামটো আগত আহে মানে, সেইটোয়ে কিবা এটা ৰাইজৰ আশীৰ্বাদত কৰি আছো আৰু কিটো আৰু। বিচাৰে ঠিক আছে। বিহু অনুষ্ঠান ককাইদেউ এইবাৰ মই তেনেকে কৰিম বুলি ভবা নাই, কিন্তু আচৰিত কথা, য'ৰ পৰা মানুহে মোক বিচাৰিয়ে থাকে। এতিয়া আছে বিহু প্ৰগ্ৰাম অলপ, গোলাঘাট আছে, তাৰপৰা এনেকে আমাৰ এই নুনমাটি এইবোৰ নাৰেঙীয়া এইবিলাকতো আছে বাৰু, 13-14 এনেকুৱাত। তাৰপৰা মই ইটানগৰ যাম 27 তাৰিখে, তাত ইটানগৰ যি অসমীয়া মানুহখিনিয়ে যিখন বিহু পাতে, তাৰ ৰূপালী জয়ন্তী, তালৈ মাতিছে, তালৈ যাম। আৰু এনেকে ঘূৰি মেলি আকৌ আমাৰ এই যোৰহাট তিয়ক চিয়ক এনেকে ঢেৰ প্ৰগ্ৰেম ঢেৰ আহিছে আৰু লাহে লাহে আহিবলৈ আছে। কিন্তু সিমানকে মই কৰিবলৈ মানে কি গাৰ শক্তি আছে নাই জানো, আৰু তাতে এবাৰ দুটামান ল'ৰা আছে আমাৰ হীৰকজ্যোতি শৰ্মা বুলি, কৰিম বুলি নহয়, সিহঁতি জোৰ জবৰ কৈছে যে আমাৰ লগতো কৰি দিব লাগিব। গতিকে সিহঁতি দুই এখন যি প্ৰগ্ৰেম পায়, আৰু এটা গোৱালপৰীয়া ল'ৰা আছে বিপ্লৱ গগৈ বুলি, তাৰ নামেই দিছো মই গোৱালপৰীয়া গগৈ বুলি। গতিকে সিহঁতি অলপ মানে হেৰি কৰি আছে, গতিকে সিহঁতি কিখন লৈ চাওঁ কেইখন পায় কি হয়। আৰু মোৰ ব্যক্তিগত হিচাপে ঢেৰ বিচাৰি আছে, কিন্তু দেহাই কিমান টানে চাব লাগিবতো। বিহুটো সদায় স্বতঃস্ফূৰ্তই, বিহুৰ সৃষ্টিটোৱে স্বতঃস্ফূৰ্ত। বিহুটো কোনো হেৰি নাই নহয়, আজি আধুনিক কিছুমানে লিখিছে গাইছে সেইখিনি বেলেগ, কিন্তু আমাৰ পৰম্পৰা যিখিনি বিহু, সেইখিনি কোনো লিখিছো বুলি ক'ব নোৱাৰে, সেইখিনি পৰম্পৰাগত। সেইখিনি বিহুটোৱে পৰম্পৰা। কৃষিজীৱী মানুহৰ চৰাই চিৰিকটি গছ গছনি, আমে পাত সলালে চামে পাত সলালে, আমে পাত সলালে চামে পাত সলালে, এই সলাই বৰে গছৰ পাতে ঐ নাচনী, সলিবৰে জনী বয়সত আমাতকৈ, এই বয়সত আমাতকৈ সৰু। সেয়ে আমে পাত সলালে চামে পাত, মানে গছ গছনি কুলি কেতেকী এইবিলাক লৈ বিহু, এইবিলাক লৈ বিহু। প্ৰেম প্ৰীতি আছে, প্ৰেম প্ৰীতি বিহুটো অলপ বেলেগ, সেইখিনি মানে আছে, সেইখিনি আমাৰ জোৰা নাম বা কিবা বুলি কয়।